হেল্ল' এভৰিৱান, আশা কৰিছোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আজি আমি সপৰিয়ালে ওলাইছোঁ দেওপানী মন্দিৰলৈ। কাৰ্বি আংলং জিলাৰ এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত দেওপানী দুৰ্গা মন্দিৰ বা দেওপানী থান বুলি জনাজাত গোলাঘাট নগৰৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই প্ৰাচীন মন্দিৰভাগ ইমানেই জাগ্ৰত যে ভিন্ন ঠাইৰ পৰা মানুহ আহি মাৰ আশীষ লয়হি। মন্দিৰভাগৰ লগতে সংলগ্ন হৈ আছে এজোপা বৃহৎ গছ আৰু এই গছজোপাত বিভিন্ন লোক আহি ৰঙা ফিটা বান্ধেহি। মান্যতাক্ৰমে হেনো এই গছজোপাত ফিটা বান্ধিলে মনোকামনা সিদ্ধি হয় আৰু মনোকামনা সিদ্ধি হোৱাৰ পিছত পুনৰ আহি যিকোনো ফিটা এডাল খুলি দিব লাগে। কোৱা হয় যে বিশেষ শক্তি আছে এই মন্দিৰভাগত। সঁচাকৈ ইয়াত আহি মনটো খুবেই ভাল লাগিল। চাকি বন্তি জ্বলাই মাৰ প্ৰসাদ গ্ৰহণ কৰি মাৰ আশীৰ্বাদ লৈ আমি উভতিলোঁ এতিয়া ঘৰলৈ বুলি। ঘৰ ওলোটাৰ পথত নামবৰ হাবিৰ মাজত পালোঁ ৩জনা হাতী। কিছু পৰ ৰৈ আমি পুনৰ ঘৰমুৱা হ'লোঁ। নামবৰ হাবিৰ মাজতে পৰে আকৌ গৰম পানী পুখুৰী। ২০ টকাকৈ গাই প্ৰতি টিকট কাটি আগবাঢ়িলোঁ গৰম পানী চাবলৈ। দেহ মন সাত কৰি পেলোৱা এটি ধুনীয়া প্ৰাকৃতিক পৰিৱেশ। বন্যপ্ৰাণীৰ লগতে ইয়াত হেনো বিদেশী চৰাইও দেখা পোৱা যায়। আমাৰ পিছে সেই সৌভাগ্য নহ'ল। আমি আগবাঢ়িছোঁ পুখুৰীৰ দিশে। বৰ ধুনীয়া সেউজীয়া গছ গছনিৰ মাজত এই পুখুৰীটো অৱস্থিত। এই ধুনীয়া লোহাৰ সাঁকোখন পাৰ হৈ বৰ ধুনীয়াকৈ বেৰি ৰাখিছে পুখুৰীটো। পুখুৰীটোৰ বুৰবুৰণিবোৰ সঁচাকৈ ৰহস্যময়। কিছুপৰ তাকে চাই ৰ'লোঁ। তাত কিছুপৰ কটাই পুনৰ ঘৰমুৱা হ'লোঁ। আজিৰ দিনটো সঁচাকৈ খুব ভাল লাগিল। আশা কৰিলোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পালে। আজিলৈ আহিছোঁ তেতিয়াহ'লে, ধন্যবাদ।